Hello friends, Aadhaar Supervisor Varti 2025 or notification out hoise. UIDAI Recruitment 2025 Central Gov Job hoitu. Unique Identification Authority of India juntu UIDAI boli koy. That Aadhaar Supervisor Varti post ulaise. Aru etu apply mode online ase. Apnaloke online or jogedi etu apply koribo paribo. আৰু who can apply আপুনি সকলোবোৰ ইণ্ডিয়াৰ মেল আৰু ফিমেল এপ্লাই কৰিব পাৰিব পোষ্টটোৰ নাম হৈছে আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ হয় আধাৰ ছুপাৰভাইজাৰ স্যালাৰি এজ পাৰ UIDAI ৰুলছ যথেষ্ট ভাল হয় স্যালাৰিটো ইয়াত স্পেসিফিক্যালি মেনশন কৰি দিয়া নাই কিন্তু যথেষ্ট ধুনীয়া স্যালাৰি পোৱা যায় ইয়াত এপ্লিকেশন ফিজ যেহেতু নীল গতিকে এপ্লাই কৰিব পাৰে নীল অৰ্থাৎ ফ্ৰী কোনো এপ্লিকেশন ফিজ দিব নালাগে Education qualification at বিচাৰিছে candidate should have possessed 10th 12th ITI diploma graduate post graduate from recognized university or institute important documents for the candidate কি document লাগিব candidate জনৰ Aadhaar card of the candidate 10th class certificate or mark sheet হলে হ'ব registered mobile number email ID passport size photo signature caste certificate যদি আপুনি ST SC বা OBC কাষ্টৰ পৰা বিলং কৰে এজ প্ৰুফৰ কাৰণে দিব পাৰে আপোনালোকে আপোনাৰ ক্লাছ 10 ৰ এডমিট কাৰ্ড বা আপোনাৰ যিকোনো বাৰ্থ চাৰ্টিফিকেট থাকে সেইটো দিব পাৰে আৰু ইম্পৰ্টেন্ট ডেটস এটো আপোনাৰ অলৰেডি ষ্টাৰ্ট হৈ গ'ল আপোনাৰ 1 আগষ্ট লাষ্ট ডেট গতিকে বেছি দিন নাই আপোনালোকে এপ্লাই কৰিব পাৰে এই লিংকবোৰ এন ধৰণৰ এপ্লাই লিংক ক্লিক কৰিলে আপুনি লিংকত ৰিডাইৰেক্ট হৈ যাব ৰিডাইৰেক্ট হোৱাৰ পাছত আপোনাৰ ইয়াত ডিটেইলছত লিখা আছে যে কোনখন ষ্টেটৰ কাৰণে কিমানটা পোষ্ট আমাৰ আসামৰ কাৰণে লিখিছে কিমানটা পোষ্ট লিখা নাই কিন্তু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব হৈছে আৰু কেতিয়ালৈকে আপোনাৰ লাষ্ট ডেট হেতু লিখা আছে আৰু পোষ্টৰ নাম দেখা পাব আপুনি আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ ডিস্ট্ৰিক্ট ওয়াইজ এটো সিলেকশন হ'ব গতিকে আপোনালোকে এপ্লাই নাও ক্লিক কৰি এপ্লাই কৰিব পাৰে এটো আছিল আজিৰ আপডেট গতিকে 1 আগষ্টৰ আগতে আপোনালোকে এটো এপ্লাই কৰিব থ্যাংক ইউ সাবস্ক্ৰাইব কৰিব চেনেলটো আগলৈ এনেকুৱা যদি ভিডিও চাব বিচাৰে